লকডাউনৰ মাজতে খেতিপথাৰত সংগ্ৰাম চহা কৃষকৰ হাঁহি ধেমালিৰে পথাৰ সেউজীয়া কৰিছে ৰোৱনীয়ে। সৃষ্টিৰ বিপুল সম্ভাৱনা আমাৰ প্ৰাণৰ পথাৰবোৰে এতিয়া প্ৰাণ পাই উঠিছে। চহা কৃষকৰ কপালৰ ঘাম পৰি উদং পথাৰসমূহ ক্ৰমশ সেউজীয়া হ'ব ধৰিছে। কাৰণ বছৰটোৰ বাবে জীৱন জীৱিকাৰ সমল খেতিপথাৰ কেইডৰা সকলোৱে চহাই মৈয়াই কঠীয়া ৰুবলৈ আৰম্ভ কৰিছে। লকডাউনৰ মাজতে গ্ৰাম্য অঞ্চলৰ পথাৰসমূহত এতিয়া কৃষকৰ ব্যস্ততা। এই দৃশ্য শিৱসাগৰ জিলাৰ খৰাগড় ঘোঁৰাচোৰা গাঁৱৰ পথাৰত নভুইৰ ব্যস্ততা। হালোৱাই চহাই মৈয়াই দিয়া বোকাৰ পথাৰত ব্যস্ত এজাক ৰোৱনী। মূৰত সূৰ্য দেৱতাৰ উত্তাপ, তলত তপত পানী। তাৰ মাজতো আঘোণত ভঁৰাল পূৰ্ণ কৰাৰ সপোন ৰূপায়ণত ব্যস্ত গ্ৰাম্য অঞ্চলৰ প্ৰতিগৰাকী কৃষক। প্ৰথম দিন আমি প্ৰথম নভুই পাতিছোঁ আৰু 20 জনীমান ৰোৱনীয়ে নভুই আমি মানে পাতিছোঁ আৰু নভুইত উলহ মালহে পতা হৈছে। কাৰণ যদিও লকডাউন তথাপি আমাৰ গাঁৱৰ মানুহৰ সামাজিক মানে নীতি নিয়মৰ মাজেদি আমি ৰক্ষা কৰি মানে নভুই পাতিছোঁ। আৰু আমাৰ কথা হ'ল কি, অসমীয়া মানুহৰে যদি মেলা প্ৰীতিটো যদি নভুইতে থাকে, যদি ঘৰে ঘৰে যদি বংশ পৰিয়ালে সকলোৱে এওঁলোকৰ নভুইটো বৰ মানে অলপ আশা কৰে। গতিকে আজি প্ৰথম নভুই হৈছে আমাৰ এই অঞ্চলটোত। গতিকে আমি এতিয়া 5 বিঘামান মাটি ৰুইছোঁ। আৰু কথা হ'ল কি, এই নভুই পাতি পতাটো সংস্কৃতি নাইকিয়াই হ'ল, কিন্তু এওঁলোকৰ সহীয়া মাটিৰ কাৰণে সদায় নভুই পাতে। আমাৰ এইখিনি নভুই পাতোঁ আমি বংশ পৰিয়াল ওচৰ চুবুৰীয়া গোটেইখিনিয়ে মিলা প্ৰীতিয়ে আমি ৰোৱনী 10-12 জনী ওপৰত হয়। আৰু আমি বোকা চোকা খেলি ৰুইও ভাল লাগে আৰু কামো কৰি সোনকালে হয়। সেইবাবে আমি বছৰি পাতি আহিছোঁ আৰু আগলৈকে পাতি যাম বুলিয়ে ভাবিছোঁ। আমাৰ ইয়াত আজি 5 বিঘা মাটি আমি ৰুইছোঁ। এই মালভোগ আৰু ৰঞ্জিত, বগা মাছৰি, এই 3টা কঠীয়া ৰুইছোঁ আমি আজি। নিউজ ডেস্ক, কলন চুপাৰ।